নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ আগত ছাত্ৰ ছাত্ৰীৰ বাবে 15 দিনীয়া সহশিক্ষণ সমল নম্বৰ 2 যিখন দ্বিতীয় শ্ৰেণীৰ বাবে দিছে তোমালোকে হয়তো বহুতে পাইছা আৰু হয়তো বহুতে পোৱা নাই বা পাবা এই সমল পুথিখনত ইংৰাজী বিষয়ৰ প্ৰশ্নবোৰ বা এক্টিভিটিবোৰ তোমালোকৰ আগত আলোচনা কৰিম কিছু তোমালোকক দেখাই দিম কিছু তোমালোকক বুজাই দিম যাতে তোমালোকে নিজে বুজি কিছু কৰিব পাৰা আৰু কিছু মই তোমালোকক নিজেও হয়তো অলপ কৰি দিম যেটো তোমালোকৰ অসুবিধা পাব পাৰা ঠিক আছে ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে তোমালোকে সমল নম্বৰ 1 টো কৰিছা নিজে আৰু এতিয়া পুনৰ সমল নম্বৰ 2 আহিছে বহুতে হয়তো নিজৰ স্কুলত এই সমল পুথি পাইছা আৰু বহুতে হয়তো পোৱা নাই কিন্তু পাবা অতি সোনকালে পাবা তোমালোকৰ স্কুলত শিক্ষকসকলে অতি শীঘ্ৰে এইবোৰ তোমালোকক পুনৰ আগৰবাৰৰ দৰে প্ৰদান কৰিব আৰু তোমালোকে এইবোৰ নিজে লিখি নিজে বুজি যি পাৰা নিজে জানি লিখি 15 দিনৰ পিছত নিজৰ স্কুলৰ শিক্ষকক জমা দিবা ঠিক আছে তেন্তে বলা তোমালোকক এইবাৰ সমল নম্বৰ 2 দ্বিতীয় শ্ৰেণীৰ বাবে যি ইংৰাজী বিষয়ৰ যিবোৰ এক্টিভিটি দিছে সেইবোৰ আলোচনা কৰোঁ যাতে তোমালোকে সেইবোৰ নিজে কৰিবলৈ পাৰা ঠিক আছে বলা এয়া হৈছে তোমালোকৰ সমল নম্বৰ 2 পুথিখনৰ ইংৰাজী বিষয়ত থকা এক্টিভিটিবোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক এইবাৰৰ এক্টিভিটিৰ প্ৰথম এক্টিভিটিটো চোৱা কি দিছে প্ৰথম এক্টিভিটিটো কি দিছে মেক ৱৰ্ড শব্দ গঠন কৰিব কৈছে ইয়াতে 88 এটা শব্দ দি দিছে এই 88 টোৰ লগত এই তোমালোকৰ চাৰিককে যিকিটা শব্দ দেখিছা না এটা বি আছে সি আছে এফ আছে এইচ আছে এম আছে এই গুটিকিটা 80 লগত লগ লগালে এটা নতুন শব্দ হ'ব আৰু সেই শব্দটো ইয়াত লিখিব লাগিব ঠিক আছে এটা তোমালোকক দি দিছে তোমালোকে বুজি পোৱাৰ কাৰণে 88 B80 বেট মানে জানা এই যে খেলোতে আমি ইউজ কৰো বেট ক্ৰিকেট বেট হওক ঠিক আছে সেইবোৰ বেট লিখি দিছে তে আৰু এটা কি হ'ব ধৰা 88 C80 কেট মই এটা লিখি দিছো দেই এটা কৈ দিছো তোমালোকে বাকি কিটা নিজে কৰিব চেষ্টা কৰিবা কেট হল C80 কেট ঠিক তেনেকে F ৰ লগত 80 লগ লগালে কি ফেট এটো ইয়াত লিখিবা H ৰ লগত 80 হলে কি হ'ব হেড এটো ইয়াত লিখিবা M ৰ লগত 80 হলে কি হ'ব মেট ঠিক তেনেকে একিটা বাকি কিটা তোমালোকে কৰিবা দেই মই এটা তোমালোকক উদাহৰণ হিচাপে দিছে এটা মই কৈ দিছো মানে ইয়াতে কি কৰিব দিছে তোমালোকে বুজি লোৱা যে এই 80 শব্দটোৰ লগত ইয়াৰ চাৰিওফালে থকা যিকিটা এটা শব্দ আছে সেই শব্দবোৰ 80 শব্দটো লগালে এটা নতুন শব্দ হ'ব সেই নতুন শব্দটো ইয়াতে লিখিব কৈছে ঠিক আছে এতিয়া আহা 2 নম্বৰ এক্টিভিটিটো কি দিছে 2 নম্বৰ এক্টিভিটিটো চোৱা ৰাইট দা নেম অফ দা শেপ ইয়াতে কেটামান শেপ দিয়া আছে দেখিছানে এই শেপ গিটাৰ নাম তোমালোকক লিখিব কৈছে ঠিক আছে তোমালোকে জানা নাই এটা কি শেপ এটো কি শেপ কোৱাচোন কণীৰ নিচিনা যেটো এটো চোৱা এই শেপটো গোল নহয় কিন্তু এটো এটা কণীৰ দৰে শেপ এটো ৰাউন্ড নহয় এটো এটা গোলো নহয় সম্পূৰ্ণ গোল নহয় কণীৰ দৰে এই শেপটো কি বুলি কোৱা হয় এই শেপটো কোৱা হয় অভেল হয় এই শেপটো কি বুলি কোৱা হয় অভেলৰ স্পেলিংটো কি হ'ব O V A L অভেল ঠিক আছে এটো কি এটো তোমালোকে পাইছা এটো কি বুলি কয় এটো শেপ দেখিছা নে চাৰিকোণীয়া এই শেপটো কি বুলি কোৱা হয় এটো কোৱা হয় স্কয়াৰ হয় স্কয়াৰৰ স্পেলিংটো কি হ'ব S Q U A R E স্কয়াৰ হল এটো কি হ'ব এটো দেখিছা নে এটো ত্ৰিভুজ হয় নে হয় ত্ৰিভুজ তিনটা কোণ সমান ত্ৰিভুজক ইংৰাজীত কি বুলি কোৱা হয় ট্ৰায়াঙ্গল এইকিটা মই কৈ দিওঁ তোমালোকে হয়তো টান পাব পাৰা তোমালোকে নতুন শুনিছে সেইকাৰণে মই তোমালোকক এইকিটা শব্দ কৈ দিওঁ ঠিক আছে ট্ৰায়াঙ্গল স্পেলিংটো কি হ'ব T R I A N triangle G L E হল triangle T R I A N G L E মানে হল triangle এই triangle অসমীয়াত কি বুলি কোৱা হয় ত্ৰিভুজ বুলি কোৱা হয় পিছলৈ তোমালোকে পাবা দেই আৰু এইটো চোৱা এইটো স্কয়াৰ এইটো স্কয়াৰত অলপ দীঘলীয়া আছে হয় নে দেখিছানে এইটো কয় ৰেক্টেঙ্গল হয় ৰেক্টেঙ্গলৰ স্পেলিংটো কি হ'ব R E C T rectangle A N G L E rectangle এইকিটা মই তোমালোকক কৈ দিছো তোমালোকে টান পাব পাৰা বাবে মই এইকিটা তোমালোকক কৈ দিছো এটো এই শেপটো কি বুলি কোৱা হয় অভেল এটো কি কোৱা হয় স্কয়াৰ এটো কোৱা হয় ট্ৰায়াঙ্গল এটো কোৱা হয় ৰেক্টেঙ্গল
প্ৰথম এক্টিভিটিটো তোমালোকে চালা প্ৰথমটো দিছে 88 এই 88 শব্দটোৰ লগত ইয়াত থকা গোটেইকেইটা শব্দৰ লগত এটা নতুন শব্দ হ'ব এইটো ইয়াত লিখিব কৈছে যেনে 88ৰ লগত বি লগালে কি হ'ব বেট 88ৰ লগত চি লগালে কি হ'ব কেট ঠিক তেনেকৈ 88ৰ লগত এফ লগালে ফেট হ'ব 88ৰ লগত এইচ লগালে হেট হ'ব 88ৰ লগত এম লগালে মেট হ'ব এইকেইটা তোমালোকে লিখিবা ঠিক আছে 2 নম্বৰটো মই লিখি দিলোঁ ঠিক আছে এতিয়া আমি আহিম 3 নম্বৰটো ঠিক আছে 3 নম্বৰটো কি দিছে 3 নম্বৰটো চোৱা 3 নম্বৰটো কৈছে কালাৰ ইউজ ডিফাৰেণ্ট কালাৰ ফৰ ডিফাৰেণ্ট অবজেক্ট ইয়াতে চোৱা ইয়াত বিভিন্ন বস্তু আছে দেখিছানে এই বস্তুবোৰক তোমালোকক কি কৈছে ৰং কৰিব কৈছে ঠিক আছে বেলেগ বেলেগ বস্তুক ইউজ ডিফাৰেণ্ট কালাৰ অফ ডিফাৰেণ্ট অবজেক্ট ধৰা তোমালোকে বিভিন্ন বস্তু ইয়াত আছে দেখিছানে ইয়াত পুতলা আছে বল আছে গাড়ী আছে কেক আছে ফুল আছে যি আছে এইবোৰক তোমালোকক কি কৈছে ৰং কৰিব কৈছে আৰু বেলেগ বেলেগ ৰং কৰিব কৈছে যদি তোমালোকে ফুলত এটা বেলেগ ৰং কৰিছা এটা বেলেগ ৰং বিভিন্ন ইউজ ডিফাৰেণ্ট কালাৰ ফৰ ডিফাৰেণ্ট অবজেক্ট বিভিন্ন বস্তুৰ কাৰণে বিভিন্ন ৰং কৰিব কৈছে এটা ৰঙে চবতে কৰিব মানা কৰিছে ঠিক আছে তোমালোকে ৰং পেঞ্চিল ল'বা পেঞ্চিলে ৰং কৰিব ধৰি লওক মই তোমালোকক এটা ৰং কৰি দেখাই দিছোঁ ধৰা ওপৰতে এইটো আছে ফুল আছে ফুলটোত মই ৰং কৰি দেখাই দিছোঁ ঠিক আছে চোৱা ফুলটোত মই কি ৰং মাৰিছোঁ এইটো হালধীয়া ৰং ঠিক আছে হালধীয়া ৰং হ'ল এটা ৰং তাৰপাছত ধৰা বলটোতে ৰং কৰিম দুটা ৰং কৰি দিছোঁ বাকীকেইটা তোমালোকে নিজে কৰিবা বলটোত কৰি দিম বলটোত মই ৰঙা ৰং কৰিছোঁ ঠিক আছে এটা ফুলত মই য়েল্লো ৰং কৰিলোঁ এটা বলত মই ৰঙা ৰং কৰিলোঁ বাকীবিলাক তোমালোকে নিজে ৰং কৰিবা ৰং পেঞ্চিল ল'বা এইদৰে ৰং পেঞ্চিল ল'বা ৰং পেঞ্চিল লৈ যিবোৰ অবজেক্ট আছে চবকে বেলেগ বেলেগকৈ ৰং কৰিবা ঠিক আছে কিন্তু এটা ৰঙেই নকৰিবা কিন্তু ইয়াত লিখা আছে ইউজ ডিফাৰেণ্ট কালাৰ বিভিন্ন ৰং ব্যৱহাৰ কৰিবা আৰু বিভিন্ন ধৰণৰ বস্তুৰ কাৰণে ডিফাৰেণ্ট অবজেক্টৰ কাৰণে ডিফাৰেণ্ট কালাৰ মানে সকলোৰে কাৰণে বেলেগ বেলেগ ৰং তোমালোকে ব্যৱহাৰ কৰিবা ঠিক আছে এইটো হ'ল 2 নম্বৰৰ এই এক্টিভিটি এতিয়া চোৱা 3 নম্বৰ এক্টিভিটি কি দিছে 3 নম্বৰ এক্টিভিটি তোমালোকক পঢ়িব দিছে চোৱা প্ৰথমে তোমালোকে পঢ়িবা তাৰপিছত কৰিবা ঠিক আছে চোৱা কি কৈছে প্ৰথম এইটো দিছে ৰাজু ইজ এ টয় মেন তাৰমানে ৰাজু এজন পুতলা বিক্ৰী কৰা লোক হি চেলছ টয় হি কি কৰে ই পুতলা বিক্ৰী কৰে চেল টয় ঠিক আছে হি অলছ' চেল কেপ হি লগত পুতলাৰ লগত টুপিও বিক্ৰী কৰে ঠিক আছে চিলড্ৰেন লাভ হিম ল'ৰা ছোৱালী তাক ভাল পায় ঠিক আছে ৰাজু ইজ এ টয় মেন হি চেলছ টয়ছ হি অলছ' চেলছ কেপ চিলড্ৰেন লাভ হিম ঠিক আছে এতিয়া কি কৰিব কৈছে এতিয়া তোমালোকে পঢ়িলা পঢ়াৰ পিছত ইয়াতে চোৱা নাও কমপ্লিট দ্য ফলোইং এতিয়া খালী ঠাই কিছুমান দিছে সেইকেইটা পূৰণ কৰিব লাগিব ঠিক আছে আমি ইয়াতে কি পঢ়িছোঁ ৰাজু ইজ এ টয় মেন ইয়াতে কি হৈছে ৰাজু ইজে আছে আৰু এই দুটা খালী শব্দ আছে এতিয়া কি হ'ব তোমালোকে চোৱা ইয়াত কি লিখা আছে ৰাজু ইজ এ টয় মেন আৰু ইয়াত কি আছে ৰাজু ইজে তাৰমানে কি হ'ব এইটোত খালী ঠাইকেইটাত কি হ'ব টয় মেন হয় মই লিখি দিছোঁ চোৱা TOY টয় MAN টয় মেন ৰাজু ইজ এ টয় মেন হ'ল তাৰপিছত হি কি চেল কৰে লিখা আছে ইয়াত চোৱা হি চেল টয়ছ ইয়াতে তোমালোকে টয়ছ লিখিবা ঠিক আছে তাৰপাছত আকৌ আছে হি অলছ' চেল হি পুতলাৰ লগতে আৰু কি চেল বিক্ৰী কৰে কেপটো ইয়াতে লিখিবা ঠিক আছে চিলড্ৰেন লাভ হিম চিলড্ৰেন খালিটা হিম ইয়াতে কি হ'ব লাভ হিম সেইটো মই এটা লিখি দিছোঁ বাৰু LOVE লাভ হিম ঠিক আছে হ'ল এইটো হ'ল তোমালোকৰ 3 নম্বৰ এক্টিভিটি ঠিক আছে ইয়াত ভুলকৈ দিছে এইটো 2 নম্বৰ A নহ'ব 2 নম্বৰে হ'ব 2 নম্বৰ হ'ব এইটো আৰু এইটো 3 নম্বৰ B নহয় 3 নম্বৰ হ'ব ঠিক আছে 3 নম্বৰ এক্টিভিটি 3 নম্বৰটো হৈ গ'ল আমি এতিয়া আহিম 4 নম্বৰ এক্টিভিটি 4 নম্বৰ এক্টিভিটি কি দিছে ৰিড দিছে পঢ়িব দিছে প্ৰথমে তোমালোকক পঢ়িব দিছে তাৰপিছতহে এইটো এক্টিভিটি আৰম্ভ হ'ব ভালকৈ শুনিবা মই কি কৈ আছোঁ ওৱান ডে এদিনাখন দিনা তাৰমানে দিনা এজনী ছোৱালী ওৱান ডে দিনা ৱেণ্ট টু ফান ফেয়াৰ উইথ হাৰ মাদাৰ এদিনাখন দিনা নামৰ ছোৱালীজনীয়ে মেলালৈ গৈছিল তাইৰ মাকৰ সৈতে ঠিক আছে এট দ্য ফেয়াৰ দিনা সেই মেলাখনত দিনা থিংছ লাইক টয়ছ কাৰ আইচক্ৰীম ডল বেংগলছ হেয়াৰ বেণ্ড এক্সেট্ৰা সেই মেলাখনত দিনাই বিভিন্ন ধৰণৰ পুতলা গাড়ী আইচক্ৰীম ডলছ ঠিক আছে তাৰপিছত তোমাৰ বেংগল মানে খাৰু কি বুলি কয় আমি যে খাৰু পিন্ধো তোমালোকৰ মাহঁতে যে তোমালোকৰ বাইদেউ ভণ্টিহঁতে যে পিন্ধে সেইটো এই খাৰু যে পিন্ধে খাৰুক ইংৰাজীত কি বুলি কয় বেংগলছ BANGLES বেংগল
হেয়াৰ বেণ্ড ছোৱালীবিলাকে যে চুলিত লগায় হেয়াৰ বেণ্ড ঠিক আছে এইবোৰ দেখিছে চি লাইকছ দ্য থিংছ ভেৰি মাছ তাই এইবোৰ দেখি বৰ ভাল পাইছিল চি বট এ ফিউ থিংছ ফৰ হাৰ তাই তাৰে কিছুমান বস্তু কিনিলে বট মানে কিনা কিছুমান বস্তু তাইৰ কাৰণে কিনিলে ঠিক আছে এতিয়া তোমালোকে মই পঢ়ি দিলোঁ বুজিলা এতিয়া এইখিনিৰ ওপৰত ভিত্তি কৰিয়ে পিছত কিছুমান প্ৰশ্ন দিয়া আছে ঠিক আছে চোৱা এতিয়া কি দিছে এতিয়া দিছে লুক এট দ্য পিকচাৰ এণ্ড ৰাইট হোৱাট ডিনা বট ইয়াত ছবিকেইটা কেইটামান ছবি দিয়া আছে এই ছবিকেইটা লিখিব লাগিব এই ছবি কিহৰ ছবি এতিয়া লুক এট দ্য পিকচাৰ এণ্ড ৰাইট হোৱাট ডিনা বট যে ইয়াত পিকচাৰকেইটা এই ছবিকেইটা দিয়া আছে এই ছবিকেইটা দিনাই কি কিনিছে দিনাইতো ছবেই কিনিছে ত আমি কি লিখিব লাগিব কিনা বুলি প্ৰথম ছবিকেইটা চোৱা এইটো কি দিছে এইটো কি এইখিনি এইটো হৈছে খাৰুক ইংলিছত কি বুলি কয় বেংগল ঠিক আছে বেংগল এইটো কিটা চোৱা বেণ্ড এই হেয়াৰ বেণ্ড ছোৱালীবিলাকে যে চুলিত লগায় এইটোক হেয়াৰ বেণ্ড বুলি কয় এইটো হৈছে বৰফ আমি যে খাওঁ বৰফক ইংৰাজীত কি বুলি কয় আইচক্ৰীম ঠিক আছে আৰু এইকেইটা হৈছে পুতলাক কি বুলি কয় এইকেইটা হৈছে পুতলা এইকেইটা দল বুলিও কয় টয় বুলি কয় ইয়াতে দল বুলি লিখিলে পুতলা দল ঠিক আছে এইকেইটা হৈছে দল এতিয়া দিনাইটো গোটেইকেইটাই কিনিছে দিনাৰ কাৰণে ইয়াতে লিখিছে নহয় দিনাই কি কিনিছে কৈ দিয়া নাই দিনাই কৈছে ইয়াতে যে দিনাই মেলাত যায় টয় দেখিছে কাৰ দেখিছে আইচক্ৰীম দেখিছে দল দেখিছে বেংগলছ হেয়াৰ বেণ্ড চব দেখিছে আৰু তাই সেইবোৰ দেখি খুব ভাল পাইছে আৰু চি বট এ ফিউ থিংছ ফৰ হাৰ তাৰে কিছুমান বস্তু কিনিছে তাতে গোটেইখিনি ইয়াতে আমি এইটো ইয়াতে লিখি দিয়া নাই যে তাই কি কিনিছে তাই কিছুমান বস্তু কিনিছে সেইকাৰণে আমি গোটেইখিনি লিখি দিম ঠিক আছে হ'বনে এতিয়া প্ৰথমে কি দিছে এইটো কি খাৰুক ইংৰাজীত কি কয় বুলি ক'লোঁ খাৰুক ইংৰাজীত কয় বেংগল BANGLES বেংগল হয় এইকেইটা কি এইকেইটা হৈছে হেয়াৰ বেণ্ড যিবোৰ ছোৱালীয়ে মূৰত লগায় ঠিক আছে হেয়াৰ বেণ্ডৰ স্পেলিংটো হ'ল HAIRBANDS হেয়াৰ বেণ্ড ঠিক আছে এইটো কি হ'ল এইটো হ'ল আইচক্ৰীম আইচক্ৰীম CREAM আইচক্ৰীম আৰু এটা হ'ল দৌল পুতলা DOLLS টয়ছ বুলি লিখিব পাৰা কিন্তু দল বুলিয়ে লিখিবা পুতলা ঠিক আছে 4 নম্বৰ এক্টিভিটিটো হৈ গ'ল এতিয়া আমি 5 নম্বৰ এক্টিভিটি কি দিছে চোৱা ইয়াতে কিছুমান ফটো দিছে আৰু কৈছে মই কোন ঠিক আছে ৰাইট হু এম আই মই কোন লিখিব কৈছে এইটো চোৱা এইটো এজন মানুহৰ ফটো দিছে মানুহজনে কি বিক্ৰী কৰি আছে এটা আইচক্ৰীম লিখা আছে তেওঁ আইচক্ৰীম বিক্ৰী কৰে মানে তেওঁ বৰফ বিক্ৰী কৰা মানুহজনক কি বুলি কোৱা হয় বৰফ বিক্ৰী কৰা মানুহজনক আইচক্ৰীম বুলি কয় চোৱা আইচক্ৰীম এই বৰফ বিক্ৰী কৰা মানুহজনক কি কয় আইচক্ৰীম মেন তোমালোকে কি কৰিবা এই আইচক্ৰীম মেন শব্দটো ইয়াতে লিখিবা ঠিক আছে এইজন চোৱা এজন মুচি তেওঁ জোতা জোতা চিলাই কৰি আছে জোতা পালিচ কৰি আছে মুচিক ইংৰাজীত কি বুলি কয় জানানে এই মুচিবোৰক ইংৰাজীত কয় কবলাৰ মানে কি কবলাৰবিলাকক কি বুলি কয় মুচি বুলি কয় ঠিক আছে যিবোৰ মানুহে জোতা মেৰামতি কৰে জোতা পালিচ কৰে জোতা চাফা কৰে সেইবিলাক আমি অসমীয়াত মুচি বুলি কওঁ কিন্তু ইংৰাজীত কি বুলি কয় কবলাৰ এই কবলাৰটো তোমালোকে ক'ত লিখিবা ইয়াতে লিখিবা ঠিক আছে আইচক্ৰীম মেনটো মই লিখি নিদিওঁ কাৰণ আইচক্ৰীম মেনটো তোমালোকে ইয়াৰ পৰা চাই পিনি ইয়াতে লিখিবা আইচক্ৰীম মেন এই মুচিজনক কি বুলি কোৱা হয় কবলাৰ বুলি কোৱা হয় সেইটো মই তোমালোকৰ কাৰণে নতুন শব্দ এইটো মই লিখি দিছোঁ দেই COBBLER কবলাৰ মানে কি মুচি ঠিক আছে তাৰপিছতে কি হৈছে এখন চোৱা কিতাপৰ দোকান তাত ল'ৰা ছোৱালী ৰখি আছে কিতাপ কিনিবৰ কাৰণে এই মানুহজনে সুধিছে মই কোন কোৱাচোন মই হু এম আই মই কোন তেওঁক কি হ'ব কিতাপ বিক্ৰী কৰা মানুহজনক কি বুলি কোৱা হয় বুক চেলাৰ ঠিক আছে এতিয়া কি হ'ব বুক চেলাৰ বুলি লিখিবা বুক মানে হৈছে কিতাপ আৰু বিক্ৰী কৰা মানুহজনক কি বুলি কোৱা হয় চেলাৰ বুক চেলাৰ SELLER বুক চেলাৰ ঠিক আছে আৰু ইয়াতে কি দিছে পুতলা আছে এজন মানুহ আছে মানুহজনে পুতলা বিক্ৰী কৰি আছে এই পুতলা বিক্ৰী কৰা মানুহজনে সুধিছে হু এম আই পুতলা বিক্ৰী কৰা মানুহজনক কি বুলি কোৱা হ'ব টয় চেলাৰ তেওঁ পুতলা বিক্ৰী কৰি আছে তেওঁক কি বুলি কোৱা হ'ব টয় চেলাৰ ঠিক আছে এইটো ইয়াত লিখি দিবা কিতাপ বিক্ৰী কৰাজনক আমি কৈছোঁ বুক চেলাৰ পুতলা যিজনে বিক্ৰী কৰিছে সেইজনক আমি ক'ম টয় চেলাৰ আইচক্ৰীম বিক্ৰী কৰাজনক কৈছোঁ আইচক্ৰীম মেন আৰু ঠিক তেনেকৈ জোতা ঠিক কৰি থকা মোজা নহয় জোতা চিলাই কৰা জোতা পলিচ কৰা লোকজনক কি বুলি কোৱা হয় কবলাৰটো মই লিখি দিছোঁ বাকী দুটা তোমালোকে নিজে লিখি ল'ব ঠিক আছে হ'ব এতিয়া চোৱা 6 নম্বৰ এক্টিভিটিটো 6 নম্বৰ তেন্তে ছাত্ৰ ছাত্ৰীসকল 6 নম্বৰ এক্টিভিটিটো চোৱা
6 নম্বৰ এক্টিভিটিত কি কৈছে মেক ৱৰ্ডছ মানে শব্দ গঠন কৰিব কৈছে ইয়াতে এই বক্সকেইটা দেখিছা এই বক্সত এটা এটা আখৰ দিয়া আছে এই আখৰবোৰ লগ লগাই এটা শব্দ হ'ব গঠন কৰিব কৈছে সেই শব্দবোৰৰ ছবি ইয়াতে দিয়া আছে বিভিন্ন টাইপৰ দিয়া আছে এইফালে দিয়া আছে চোৱা এইবোৰ সেই শব্দবোৰৰ দ্বাৰা এই ছবিবোৰৰ কোনোবা নহয় কোনোবা এটা বুজায় ঠিক আছে তেন্তে প্ৰথমে চোৱা ইয়াতে চোৱা এইটো চোৱা এইটো কি এইটো এটা মেকুৰীক ইংৰাজীত কি বুলি কয় কেট CAT কেট এইটো চোৱা এইটো চোৱা A আৰু এইটো হ'ল T এই তিনিটা আখৰ লগ লগাই কি হ'ল কেট হ'ল কেট মানে কি হয় মেকুৰী ইয়াত ছবি দিয়া আছে সেইটো ইয়াত লিখিছে চোৱা ঠিক আছে ইয়াত লিখিছে দেখিছা কেট ঠিক আছে ঠিক তেনেকৈ ধৰা এইটোৱে চোৱা এখন কি এখন গাড়ীৰ ছবি এই গাড়ীখনক আমি কি বুলি কওঁ এই গাড়ীখনক আমি ভেন বুলি কওঁ ভেন কেনেকৈ লিখে ভেন VAN ভেন ঠিক আছে VAN ভেন হ'ল ভেন মানে গাড়ীখন ঠিক আছে তাৰপিছত চোৱা এইটো এটা কিহৰ ছবি এইটো হৈছে কলমৰ ছবি কলমটো ইয়াত লিখা আছে চোৱা PEN কি হয় পেন কলমক কি বুলি কয় পেন এই তিনিটা আখৰ লগ লগাই কি হ'ল কি শব্দ গঠন হ'ল পেন নামৰ শব্দটো গঠন হ'ল PEN পেন হয় এইটো কি নিগনি ইংৰাজীত কি বুলি কয় কোৱাচোন নিগনিক ইংৰাজীত কয় ৰেড RAT ৰেড এইটো চোৱা ইয়াতে আছে এইটো R লগ লগালোঁ A লগ লগালোঁ RAT ৰেড হয় ইয়াতে কি হ'ব ৰেড RAT ৰেড হয় তাৰপাছত চোৱা এইটো চোৱা এইটো কি কিহৰ ফটো এইটো এটা বাদুলিৰ ফটো বাদুলিক ইংৰাজীত কি কয় জানা নাই তোমালোকে বাদুলিক ইংৰাজীত বেট বুলি কয় BAT হয় বেট মানে বাদুলিও হয় বেট মানে ক্ৰিকেট খেলা বেটো হয় ঠিক আছে BAT বেট মানে বাদুলিক বুজায় ঠিক আছে ইয়াতে আমি কি লিখিম বেট BAT বেট মানে কি বাদুলি ঠিক আছে ক্ৰিকেট খেলা বেট নহয় কিন্তু বাদুলিহে দেই তাৰপাছত আৰু কি আছে ধৰা তোমাৰ এইখন আছে মেট আছে এই কথাক মেট বুলি কয় মেট তোমালোকে ইয়াৰ পৰা বাছি লিখিবা ঠিক আছে এইটো কি হেট টপিক কি বুলি কোৱা হয় হেট বুলি কোৱা হয় ঠিক আছে ইয়াতে হেট লিখি দিয়া HAT হেট এইদৰে তোমালোকে বাকীবিলাক শব্দ ইয়াৰ পৰা মিলাই পিনে চাই পিনে এটা আখৰ ইয়াতে বহুতকেইটা আখৰ আছে আখৰ লগ লগাই পিনে এটা শব্দ গঠন কৰিব আৰু সেই শব্দটোৱে এই ওপৰত থকা ছবিবোৰ যদি বুজায় নিৰ্দেশ যদি কৰে তেন্তে ইয়াতে লিখি দিবা ঠিক আছে হ'ব মই কেইটামান কৰিলোঁ 2, 3, 5টা তোমালোক কৰিলোঁ বাকীকেইটা তোমালোকে নিজে কৰিবা হ'ব ঠিক আছে মেথ হ'ব কথাখনক মেথ বুলি কয় নিজে লিখিবা ঠিক আছে এতিয়া চোৱা 7 নম্বৰ এক্টিভিটিত কি কৈছে 7 নম্বৰ এক্টিভিটি একো নাই বিশেষ ইয়াতে কৈছে ৰাইট দিছ চেণ্টেঞ্চ ইয়াতে এই বাক্য কিছুমান দিয়া আছে এটা লাইন দুটা লাইন 3, 4, 5টা লাইন 5 শাৰী বাক্য দিয়া আছে এই 5 শাৰী বাক্যক তোমালোকে এই তলত লিখিব লাগিব ঠিক আছে বেলেগ একো নাই ইয়াৰ পৰা চাই তোমালোকে ইয়াত লিখিবা ওৱান্স আপন এ টাইম দেয়াৰ ৱাজ এ কেপ চেলাৰ এসময়ত এটা কেপ চেলাৰ টুপি বিক্ৰী কৰা লোক আছিলে সেইটো ইয়াতে লিখিবা প্ৰথম লাইন ছেকেণ্ড লাইনটো হি মুভ ফ্ৰম এ প্লেচ টু প্লেচ দ্বিতীয়তে হি মুভ ফ্ৰম প্লেচ টু প্লেচ তাৰপিছতে কি আছে ট্ৰুপ অফ মংকিজ কেম টু দ্য প্লেচ সেই লাইনটো ইয়াতে লিখিবা 3 নম্বৰ লাইনত 4 নম্বৰ লাইনত কি আছে দ্য কেপ চেলাৰ ছেট আণ্ডাৰ এ ট্ৰী লিখিবা তাৰপিছত দ্য কেপ চেলাৰ টুক অফ হিজ কেপ এণ্ড থ্ৰিউ এৱে সেইটো ইয়াত লিখিবা তাৰমানে প্ৰথম লাইনটো ইয়াত লিখিবা দ্বিতীয় শাৰী ইয়াত লিখিবা তৃতীয় শাৰী ইয়াত লিখিবা চতুৰ্থ শাৰী ইয়াত লিখিবা আৰু পঞ্চম শাৰী ইয়াত লিখিবা ইয়াতে যেনেকৈ দিয়া আছে তেনেকৈ লিখিবলৈ চেষ্টা কৰিবা ঠিক আছে তেন্তে আশা থাকিল তোমালোকে এইবাৰ তোমালোকক সমল নম্বৰ 2 ইংৰাজী যিবোৰ প্ৰশ্ন দিছে সেইবোৰ তোমালোকে বুজি পাইছা আৰু তোমালোকে নিজে কৰিব পাৰিবা ঠিক আছে একেবাৰে সহজ দিছে মই ভাবোঁ তোমালোকে আৰামত কৰিব পাৰিবা 1 নম্বৰটোত শব্দ গঠন কৰিব দিয়া আছে তাতে প্ৰথম এটি দিয়া আছে এটিৰ লগত তোমালোকে গোটেইটা লগ লগাই এটা শব্দ গঠন কৰিবা আৰু ইয়াতে লিখিবা ঠিক আছে দ্বিতীয়টোত চোৱা ছবি কেইটামান দিয়া আছে এই ছবিকেইটাৰ শ্বেপ কেইটামান দিয়া আছে শ্বেপকেইটা কি নাম সেই নামকেইটা ইয়াত লিখিব লাগিব মই গোটেইকেইটা তোমালোকক লিখি দিছোঁ তোমালোকে সহজ হ'বৰ কাৰণে ঠিক আছে
তৃতীয়তে কি কৰিছে তৃতীয়তে তোমালোকক কিছুমান বস্তু দিয়া আছে এই বস্তুবিলাক তোমালোকক ৰং কৰিব কৈছে বিভিন্ন বস্তু বেলেগ বেলেগ বস্তু বেলেগ বেলেগকৈ ৰং কৰিব কৈছে মই দুটা ৰং কৰিছোঁ বাকীবিলাকে তোমালোকে নিজে কৰিবা চতুৰ্থতে তোমালোকৰ কি প্ৰথমে পঢ়িব দিছে ইয়াতে 4টা লাইন পঢ়িব দিছে এই পঢ়াটোৰ ওপৰত ভিত্তি কৰি ইয়াত খালী ঠাই দিয়া আছে খালী ঠাইকেইটা তোমালোকে পূৰ কৰিব কৈছে ঠিক আছে এইটো মই কৰি দিলোঁ তৃতীয়তে এইটো চতুৰ্থতে হৈছে তুমি কি তোমালোকক এই দুটা 2 শাৰী বাক্য পঢ়িব দিছে এই 2 শাৰী বাক্যৰ ওপৰত ভিত্তি কৰি পিছলৈ তোমালোকক প্ৰশ্ন আছে এই প্ৰশ্নকেইটা কৰিব দিছে এইকেইটা মই তোমালোকক দেখাই দিলোঁ ঠিক আছে পঞ্চম নম্বৰটো কি পঞ্চম নম্বৰটোত এটা মানুহে নিজকে সুধিছে হু এম আই মই কোন আইচক্ৰীম বিক্ৰী কৰা মানুহটোৱে সুধিছে মই কোন হু এম আই মানে মই কোন তেওঁ কি হ'ব সেইটো তোমালোকে তলত কি লিখিবা আইচক্ৰীম মেন বুলি লিখিবা জোতা ঠিক কৰা বা ভাল কৰা মানুহজনে নিজকে সুধিছে হু এম আই তেওঁ কি হ'ব তেওঁ কবলাৰ বুলি কয় এইটো মই লিখি দিছোঁ কিতাপ বিক্ৰী কৰা মানুহজনে নিজকে সুধিছে তেওঁ মই কোন মই ইয়াতে লিখি দিছোঁ বুক চেলাৰ ঠিক তেনেদৰে পুতলা বিক্ৰী কৰা মানুহজনে নিজকে সুধিছে তেওঁ কি হ'ব ইয়াতে কি আছে টয় চেলাৰ হ'ব ঠিক আছে 6 নম্বৰটোত দিছে ইয়াতে কিছুমান আখৰ দিয়া আছে আখৰবিলাকেদি তোমালোকক এটা শব্দ গঠন কৰিব দিয়া আছে সেইটো মই তোমালোকক লিখি দিলোঁ কেইটামান বাকীকেইটা তোমালোকে নিজে কৰি ল'বা আৰু সপ্তমতে ইয়াতে তোমালোকক 5 শাৰী বাক্য দিয়া আছে এই 5 শাৰী বাক্যক তোমালোকে ইয়াতে 5ডাল লাইন দিয়া আছে 5ডাল লাইনে তোমালোকে লিখিবা প্ৰথম লাইনটোত প্ৰথম শাৰী দ্বিতীয় লাইনটোত দ্বিতীয় শাৰী তৃতীয় লাইনটোত তৃতীয় শাৰী চতুৰ্থ শাৰী পঞ্চম শাৰী এনেকৈ লিখিবা ঠিক আছে তেনে ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে এক্টিভিটিখিনি বুজিব পাৰিছা আৰু তোমালোকে ভালকৈ লিখিব পাৰিবা ঠিক আছে যদি তোমালোকে ইয়াৰ মাজতে কিবা অসুবিধা পোৱা তেন্তে তোমালোকে স্কুলৰ ছাৰ বাইদেউসকলক সুধিবা তেওঁলোকে আৰু ধুনীয়াকৈ বুজাই দিব পাৰিব ঠিক আছে তেন্তে আজিলৈ এৰিছোঁ তোমালোকে ভালকৈ পঢ়িবা আৰু আশা কৰোঁ তোমালোকে এই দ্বিতীয় সমলৰ ইংৰাজী বিষয়ত থকা প্ৰশ্নবোৰ তোমালোকে ভালকৈ কৰিব পাৰিবা আৰু অতি সোনকালে অৰ্থাৎ নিৰ্ধাৰিত সময়ৰ ভিতৰতে তোমালোকৰ ছাৰ বাইদেউসকলক ওচৰত এইখন দিব পাৰিবা আৰু মই পুনৰ কওঁ যাতে এইখন তোমালোকে লেতেৰা নকৰিবা খুব সাৱধানে লিখিবা চফাকৈ লিখিবা আৰু ভালকৈ জমা দিবা ঠিক আছে ধন্যবাদ